নমস্কাৰ বন্ধুসকল, সমূহ অসমবাসী ৰাইজক আজিৰ ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম স্বাধীনতা যুঁজাৰু ভগত সিঙৰ বিষয়ে। বলক তেনেহ'লে ভিডিঅ'টি পলম নকৰি আৰম্ভ কৰোঁ। ভগত সিঙক জন্ম হৈছিল 28 ছেপ্টেম্বৰ 1907 চনত কালানগাঁও, লায়ালপুৰ জিলাত। ভগত সিঙৰ পিতৃৰ নাম কিষাণ সিং আৰু মাতৃৰ নাম বিদ্যাৱতী। ব্ৰিটিছৰ বিৰুদ্ধে সমগ্ৰ ভাৰতত সূচনা হোৱা স্বাধীনতা সংগ্ৰামত ভাৰতে হেৰুৱাইছিল অগণন ভাৰত সন্তান। ইয়াৰে ভিতৰত ভগত সিং হ'ল সৰ্বকালৰ এজন প্ৰশংসিক আৰু স্মৰণীয় মুক্তিযোদ্ধা। প্ৰকৃত অৰ্থত এজন মহান দেশপ্ৰেমিক ভগত সিঙে দেশৰ স্বাধীনতাৰ বাবে সন্মুখৰ পৰাই যুঁজ দি প্ৰাণ বিসৰ্জন দিবলৈও কুণ্ঠাবোধ কৰা নাছিল। 23 বছৰ বয়সতে দেশৰ বাবে প্ৰাণ বিসৰ্জন দিয়া ভগত সিঙৰ মৃত্যুৱে সমগ্ৰ দেশতে সেই সময়ত স্বদেশ প্ৰেমৰ জোৱাৰ তুলিছিল। ব্ৰিটিছৰ আধিপত্য ৰাজৰ পৰা ভাৰতৰ মুক্তিৰ বাবে প্ৰাণ ত্যাগ কৰা এজন সাহসী যোদ্ধা আৰু বিদ্ৰোহী হ'ল ভগত সিং। পিতৃ মাতৃৰ দ্বিতীয় সন্তান ভগত সিঙে এক জাতীয়তাবাদী চিন্তাৰ ভাৱধাৰাৰ মাজতে ডাঙৰ দীঘল হৈছিল। প্ৰগতিশীল ৰাজনৈতিক ভাৱধাৰাত বিশ্বাসী ভগত সিঙৰ পিতৃ আৰু খুৰাক অজিত সিঙে 1907 চনত কেনেল কলনিজেশ্যন বিলৰ বিৰুদ্ধে সূচনা হোৱা আন্দোলনত অংশগ্ৰহণ কৰাৰ লগতে 1914 আৰু 1915 চনত গাদাৰ আন্দোলনৰ সক্ৰিয় অংশগ্ৰহণ কৰিছিল। উল্লেখযোগ্য কথা যে ভগত সিঙৰ জন্মৰ সময়ত কেনেল কলনিজেশ্যন বিলৰ বিৰুদ্ধে সূচনা হোৱা আন্দোলনত অংশগ্ৰহণ কৰি ভগত সিঙৰ পিতৃ কিষাণ সিং কাৰাগাৰতহে আছিল। পৰিয়ালৰ জৰিয়তে এক সংগ্ৰামী ৰাজনীতিৰ দ্বাৰা পোষণ কৰা অহা আদৰ্শৰ প্ৰতি ভগত সিঙে সৰুৰে পৰা স্বাভাৱিকতে আকৃষ্ট হৈছিল। ভাংগা গাঁওস্থিত প্ৰাথমিক বিদ্যালয়ত আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰা ভগত সিঙে পৰৱৰ্তী সময়ত লাহোৰত অৱস্থিত দয়ানন্দ সৰস্বতীৰ এংলো বৈদিক বিদ্যালয়ত নামভৰ্তি কৰে। গুৰুত্বপূৰ্ণ কথা যে মহাত্মা গান্ধীৰ অনুগামী ভগত সিঙৰ পিতৃ কিষাণ সিঙে 1923 চনত মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনৰ প্ৰতি ইতিবাচক সঁহাৰি জনাই লালা লাজপত ৰায়ে প্ৰতিষ্ঠা কৰা নেশ্যনেল কলেজত নামভৰ্তি কৰাই দিছিল। কাৰণ মহাত্মা গান্ধীয়ে ভাৰতীয় ছাত্ৰ ছাত্ৰীসকলক ব্ৰিটিছ চৰকাৰে ৰাজসাহাৰ্য প্ৰদান কৰা বিদ্যালয় আৰু মহাবিদ্যালয় সমূহৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছিল। উল্লেখযোগ্য যে লাহোৰৰ নেশ্যনেল কলেজত নামভৰ্তি কৰাৰ পিছত ভগত সিঙে ইউৰোপীয় বিপ্লৱী আন্দোলনসমূহৰ বিষয়ে অধ্যয়ন কৰে, যাৰ ফলত তেওঁ গান্ধীৰ অহিংস দৃষ্টিভংগীৰ প্ৰতি মোহভংগ হয় আৰু সশস্ত্ৰ সংগ্ৰামতহে ৰাজনৈতিক স্বাধীনতাৰ একমাত্ৰ পথ বুলি বিশ্বাস কৰিবলৈ লয়। নৈৰাজ্যবাদ আৰু সাম্যবাদৰ প্ৰতি আকৃষ্ট হৈ একাধিক বিপ্লৱী সংগঠনৰ লগত যুক্ত হৈ পৰা ভগত সিঙে মহাবিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়তে তেওঁক পৰিয়ালৰ মানুহে সাংসাৰিক বন্ধনৰ মাজত আবদ্ধ কৰি দিব বিচাৰিছিল। কিন্তু ইয়াৰ পৰিৱৰ্তে ভগত সিঙে নিজকে দেশৰ বাবে উৎসৰ্গিত কৰি পৰিয়ালৰ উপদেশ অমান্য কৰি গৃহত্যাগ কৰে আৰু কানপুৰত উপস্থিত হয়। কানপুৰত ভগত সিঙে গণেশ শংকৰ বিদ্যাৰ্থী নামৰ ব্যক্তি এজনৰ ছাপাখানাত কাম কৰি নিজৰ ব্যক্তিগত জীৱনৰ পাতনি মেলিছিল। ভগত সিঙে 1924 চনৰ হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েশ্যনৰ সদস্য ভৰ্তি হয়। মহাত্মা গান্ধীৰ অহিংস ধাৰণাৰ বিপৰীতে হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েশ্যনৰ অন্যতম উদ্দেশ্য আছিল সশস্ত্ৰ বিপ্লৱৰ জৰিয়তে ভাৰতৰ স্বাধীনতা আজৰি অনা আৰু ভাৰতীয় যুক্তৰাষ্ট্ৰত এক ফেডাৰেটেড প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা কৰা। কিন্তু দুৰ্ভাগ্যবশতঃ কাকুৰি ষড়যন্ত্ৰ মামলা নামৰ এটা বিশেষ গোচৰত হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েশ্যনৰ অধিকাংশ নেতাই কাৰাবৰণ কৰিব লগা হোৱাৰ বিপৰীতে বহুকেইজন নেতাক ব্ৰিটিছ চৰকাৰে ফাঁচি দিয়ে, যাৰ পৰিপ্ৰেক্ষিতত ভগত সিঙকে আদি কৰি আন বহুতো নেতাই হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েশ্যনৰ দায়িত্ব গ্ৰহণ কৰে। 1926 চনত ভগত সিঙে নওজৱান ভাৰত সভা প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে তেওঁ সংগঠনটোৰ সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে। গুৰুত্বপূৰ্ণ কথা যে এইখিনি সময়তে সমগ্ৰ দেশত ভগত সিঙৰ জনপ্ৰিয় শ্লোগান বিপ্লৱ দীৰ্ঘজীৱী হওক, ইনকলাব জিন্দাবাদ সকলোৰে মাজত জনপ্ৰিয় হৈ পৰে।